সন্মানীয় আজি প্ৰতিবাদী সভাৰ উপস্থিত ৰাইজ আৰু তিনিচুকীয়া জিলাৰ সহকাৰী এইখিনিতে আমি নতুন চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ ল'ম অকণমান পাছতে। তাৰ আগতে আমি দুটামান কথা জিলা উপায়ুক্তৰ ফালৰ পৰা আহিছে তেখেতসকলক দুটামান কথা ক'ব বিচাৰিছোঁ আমাৰ বাৰিকুৰি আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা। প্ৰথম কথা হ'ল আজি আমি 6 মাহ ধৰি বাৰিকুৰি অঞ্চলত ড্ৰাগছ নিৰ্মূল কাৰণে আমি বিভিন্ন সজাগতা সভা পাতিছোঁ আৰু সজাগতা সভা পতাৰ লগতে ড্ৰাগছ যিসকলে সেৱন কৰে তেখেতলোকক আমি কি বুলি কয় মেডিকেল পৰ্যন্ত কৰি ৰিহেব চেণ্টাৰলৈকে আমি প্ৰেৰণ কৰিছোঁ। আমি দেখিছোঁ আজি এবছৰ আগত আমি এটা তথ্য উলিয়াইছিলোঁ, এবছৰ আগত 80জন ড্ৰাগছ খোৱাৰ আমি ল'ৰা পাইছিলোঁ। আজি এই এবছৰ পাছত আমি দেখিলোঁ 300তকৈও অধিক বাৰিকুৰি অঞ্চলৰ পৰা ড্ৰাগছ খোৱা আমি ব্যক্তি আমি ইতিমধ্যে আমাৰ সূত্ৰত আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছোঁ যে 300তকৈও অধিক কি বুলি কয় যুৱক যুৱতীয়ে ড্ৰাগছ সেৱন কৰি আহিছে। গতিকে আমি দেখিছোঁ আৰু 3 বছৰ যদি হয় বাৰিকুৰি অঞ্চলটোত বা অসম মাকুম এই এলেকাটোত বা তিনিচুকীয়া জিলাখনত যে আৰু 3 বছৰ পাছত কমচে কম 70% গুচি যাব। আমি এতিয়া বাৰিকুৰি অঞ্চলত যদি ঘৰুৱা হিচাপে হিচাপ কৰোঁ তেতিয়াহ'লে 30% ইতিমধ্যে হৈ গৈছে। তাৰমানে আমি আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, তাৰ কথাটো হ'ল আমি বিভিন্ন সময়ত পুলিচ প্ৰশাসনক ড্ৰাগছ বিক্ৰী কৰা মানুহক আমি সমজাই দিওঁ আৰু খোৱাসকলক সমজাই দিওঁ, কিন্তু এটা কথা আপোনালোকে জানিব যে আমি যেতিয়া এজন বিক্ৰী কৰা মানুহক যেতিয়া গ্ৰেপ্তাৰ কৰি দিয়া হয়, ৰাইজে ধৰি বান্ধি পুলিচক দিয়া হয়, তাৰ পাছত কেইদিন পাছতে ওলাই আহে। আমি এটা কথাই প্ৰশাসনক ক'ব বিচাৰিছোঁ, প্ৰশাসনে অৱশ্যে আমি পুলিচ কোনোদিন বিধিত নহয়। আজি যেনেধৰণে পুলিচে প্ৰথম অৱস্থাত আমাক কি বুলি আমি যেনে এটা বেয়া কাম কৰিবলৈ গৈছোঁ তেনেকুৱা মুদত আহিছিল। আমি তেনেকুৱা আচলতে কি বুলি প্ৰশাসনৰ বিৰুদ্ধে আমি কেতিয়াও বেয়া চিন্তা নাই, যিহেতু প্ৰশাসনৰ ইয়াত থকা পুলিচ প্ৰশাসনৰ যিসকলৰ ল'ৰা ছোৱালী হয়তো বহুতে চাগে ড্ৰাগছ আসক্ত হয়। আমি দেখিছোঁ আমাৰ নিজৰ অঞ্চলতেই সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ছোৱালী হৈ আহিছে। কথাটো হ'ল এনেকুৱা যে প্ৰশাসনে যেতিয়া আমি দি আহিছোঁ, প্ৰশাসনে দিয়া মাত্ৰ এটাই কাম কৰে, মাত্ৰ জেললৈ প্ৰেৰণ কৰে। কিন্তু আপোনালোকে এটা কথা চাব দেখিব যে আমি বিভিন্ন সময়ত আজিৰ পৰা আমি 40 বছৰ 45 বছৰ আগতে জন্মগ্ৰহণ কৰিছোঁ। আমি এখন ডাঙৰ এটা পৰিস্থিতি আমি দেখি আহিছোঁ যে আলফা নামত যিধৰণে নিৰীহক অত্যাচাৰ কৰা হৈছিলে, আলফা যেনেকৈ নিৰ্মূল কৰিছে, ভাল কথা, আলফাক নিৰ্মূল কৰিলে ভাল কথা, সন্ত্ৰাসবাদী আপোনালোকে কৈছে ভাল কথা। কিন্তু এইটো কথাই আপোনালোকে জানিব লাগে, প্ৰশাসনে এইটো কথা জনাটো উচিত যে যিজন মানুহে ড্ৰাগছ বিক্ৰী কৰে সেই চেইনডাল কিন্তু উলিয়াব লাগিব যে মই আজি ড্ৰাগছ বেচিছোঁ, ইয়াত মাকুমত থকা এজন সাধাৰণ ল'ৰাই ড্ৰাগছ বেচি তেখেতে ক'ৰ পৰা কিনে। কিন্তু এই কথাখিনি যদি আমি পুলিচক কওঁ, পুলিচে কিন্তু সেইটো কোনো তদন্ত নকৰে। কিন্তু আলফা নামত যদি কোনোবাই যদি এটা ফেচবুকত যদি কবিতাও লিখে তাৰ চ'ৰ্চটো কিন্তু উলিয়ালে গ্ৰেপ্তাৰ কৰা হয়। কিন্তু আমাৰ ইয়াত কি বুলি কয় আমি এজন মানুহক ড্ৰাগছ বেচা মানুহক দিয়াৰ পাছত সেই মানুহজনে ক'ৰ পৰা আনে সেই কথাটো কিন্তু অনুসন্ধান নহয়। গতিকে এই অনুসন্ধানখিনি কৰিব লাগিব প্ৰশাসনে। যদি নকৰে তেতিয়াহ'লে আমি এটা সিদ্ধান্ত লৈছোঁ। কালিও আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগত আমি আলোচনা কৰিছোঁ। কালি গধূলি আমাৰ এই ভৱনত আলোচনা কৰিছোঁ। আমি 20 দিন সময় দিছোঁ। তিনিচুকীয়া জিলাখন যদি ড্ৰাগছ মুক্ত নকৰে 20 দিনৰ পাছত আমি 15 আগষ্টৰ দিনাখন মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আমি আহ্বান জনাইছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বানত 15 আগষ্টৰ দিনাখন এটা আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'ম। গতিকে আমি আজি এই স্মাৰকপত্ৰ সৈতে কৈছোঁ যে এটা কথা আকৌ জানি ল'ব, ইয়াত থকা বিভিন্ন দল সংগঠনৰ মানুহ আছে, কংগ্ৰেছ দলৰ মানুহ আছে, বিজেপি দলৰ মানুহ আছে, LJP দলৰ মানুহ আছে। তেখেতলোককো আমি কৈছোঁ যে বিধানসভাত অন্ততঃ বিৰোধী দলে ভূমিকাটো ল'ব লাগিব। বিৰোধী দলকো আমি কৈছোঁ যে ইয়াত থকা বিৰোধী দল সকলো দিব লাগিব। আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সকলোৱে যাতে এই বিষয়টো এটা চলিউশ্যন উলিয়াব পৰা এটা ব্যৱস্থা কৰিব লাগিব। আমি এটা কথা আজিৰ দিনত কৈছোঁ যে 20 দিনৰ ভিতৰত আপোনালোকে 20 দিনৰ ভিতৰত আপোনালোকে তিনিচুকীয়া জিলাখন ড্ৰাগছ মুক্ত কৰক। অন্যথা আপোনালোকে দেখে যে আলফা নিৰ্মূলৰ নামত অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে কি বুলি সেনা বাহিনী চাঙনি বনাই নিৰ্মূল কৰিলে। আমাক প্ৰতিখন জিলাত প্ৰতিখন থানাত কি বুলি কয় এটা কি বুলি স্পেচিয়েল ফৰ্চ বলক ড্ৰাগছ ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে প্ৰতিখন থানাত ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে এটা ফৰ্চ বলক। এই কথাখিনি আমি ক'ব বিচাৰিছোঁ। গতিকে আপোনালোকে যদি অকল কয় যে আপোনালোকে আমি খবৰ দিলে আমি নহয়, মোৰ ভাই ককাইকেইটাৰ লগত মই কাজিয়া কৰি থাকিবলগীয়া নাই। আমি পইচা দিছোঁ,
সকলো মানুহে টেক্স দিছোঁ, তাৰ পৰা আমি মানে কি বুলি কয় এটা ফ'ৰ্চ বনাই কিনি আপোনালোকক লাগিলে আজি আৰু পইচা দিব, যিহেতু দি আছে আজিৰ ডেটত মূল্য বৃদ্ধি কৰি নি আছে। কিন্তু কথাটো হ'ল আমাক আজিৰ ডেটত মানে কি এইটো কামেই কৰিব লাগিব যে তিনিচুকীয়া জিলাত প্ৰতিখন থানাত মানে অতিৰিক্তভাৱে ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে এটা ফ'ৰ্চ গঠন কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে আমি এইখিনি কথাকে আমি কৈছোঁ, মই বিশেষ নকওঁ। যদি 20 দিনৰ ভিতৰত নিৰ্মূল নহয় আৰু মহান ছাত্ৰ সন্থা তেখেতলোকৰ আছে, তেখেতলোকৰ বক্তব্য আগবঢ়াব। কালি তেখেতলোকৰ লগত আমি আগবাঢ়ি আলোচনা কৰিছোঁ। 15 আগষ্টৰ দিনা ভাৰতীয় স্বাধীনতা দিনৰ দিনাখনে আমি